নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়াৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশমিক সংখ্যাৰ হৰণৰ আন এটি ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে উপকৃত হ'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। লগতে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। আমি প্ৰথম অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 0.9 হৰণ 10। 0.9 এই দশমিক সংখ্যাটোৰ 1 ডিজিট আগত এই পইণ্টটো আছে, গতিকে এইটো যদি আমি ভগ্নাংশলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব 9/10। 1 ডিজিট আগত যদি পইণ্টটো থাকে তেতিয়াহ'লে ভগ্নাংশটোৰ হৰ কিমান হয় 10 হয়। হৰণ এইটো আমি 10/1 বুলি লিখিব পাৰোঁ। এইটো 9/10 হৰণৰ সলনি আমি কি দিওঁ পূৰণ দি দিওঁ, তেতিয়া কি হ'ব 1টো ওপৰলৈ গ'ল আৰু 10টো তললৈ নামি আহিল। 9 × 1 কি হ'ব 9 আৰু 10 × 10 কি হ'ব 100। এতিয়া এইটোত আমি চাইছোঁ ইয়াত 0 কেইটা পাইছোঁ 2টা 0 পাই আছোঁ। যিহেতু ইয়াত 0 2টা আছে গতিকে আমাৰ যিটো এনচাৰ হ'ব সেই এনচাৰটো কি হ'ব 2 ডিজিটৰ আগত পইণ্টটো বহি যাব। অৰ্থাৎ ইয়াত 9 পাইছোঁ, 2 ডিজিটৰ আগত যদি পইণ্টটো বহুৱাব লাগে ইয়াৰ আগত এটা কি দিব লাগিব 0 দিব লাগিব। আৰু এই 2 ডিজিটৰ আগত এই পইণ্টটো আমি বহুৱাই দিলোঁ আৰু আগত এইটো 0টো দি দিলোঁ, গতিকে 0.09 হ'ব ইয়াৰ এনচাৰ। আমি 2 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 0.52 হৰণ 10। 0.52 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে কি কৰিম ভগ্নাংশলৈ লৈ যাম। যিহেতু ইয়াত 2 ডিজিটৰ আগত এই পইণ্টটো আছে গতিকে ইয়াৰ হৰটো কি হৈ যাব 100 হৈ যাব আৰু ওপৰত কি হ'ব এইটো 52। 2 ডিজিট আগত যদি এই পইণ্ট থাকে তেতিয়া হৰবিলাক কি হৈ যায় 100 হৈ যায়। হৰণ এইটোক আমি কি বুলি লিখিব পাৰোঁ 10/1 বুলি লিখিব পাৰোঁ। এতিয়া এইটো 52/100 এই হৰণৰ সলনি আমি কি দিলোঁ পূৰণ চিন দিলোঁ আৰু তেতিয়া কি হ'ব 1টো ওপৰলৈ গুচি যাব আৰু 10টো তললৈ গুচি আহিব। এতিয়া আমি 52 × 1 কৰিলে কি হ'ব 52, ঠিক তেনেকৈ 100 × 10 কৰিলে কি হ'ব 1000। এতিয়া আমি ইয়াত 0 কেইটা পাইছোঁ 3টা 0 পাই আছোঁ আমি ইয়াত। যিহেতু 3টা 0 পাই আছোঁ গতিকে পইণ্টটো কেইটা ডিজিটৰ আগত বহি যাব 3 ডিজিটৰ আগত বহি যাব। গতিকে ইয়াত আমি ওপৰত কি পাইছোঁ এইটো 52 পাইছোঁ। ইয়াত 2 ডিজিট আছে গতিকে 3 ডিজিট হ'ব লাগিলে কি কৰিব লাগিব আমি ইয়াত 0 বহুৱাই দিব লাগিব আৰু তাৰ আগত এই পইণ্টটো দিলোঁ আৰু তাৰ আগত আমি এটি 0 দি দিব পাৰোঁ। গতিকে এইটোৰ এনচাৰ কিমান হ'ব 0.052। ইয়াত যিহেতু 3টা 0 আছে সেইকাৰণে কি হ'ল ইয়াৰ এনচাৰটো 3 ডিজিট আগত এই পইণ্টটো বহি গ'ল। এইটো ইয়াৰ এনচাৰ হ'ব। আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 0.06 হৰণ 1000। আমি 0.06 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে কি কৰিম ভগ্নাংশলৈ লৈ যাম। ভগ্নাংশলৈ লৈ গ'লে কি হ'ব ইয়াৰ যিহেতু 2 ডিজিট আগত এই পইণ্টটো আছে গতিকে হৰটো কি হৈ যাব 100 হৈ যাব আৰু ওপৰত এইটো কি বহিব 6 হৰণ এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 1000/1। এইটো 6/100 এইটো পূৰণ কৰি দিলোঁ তেতিয়া কি হ'ব 1টো ওপৰলৈ গুচি যাব আৰু 1000টো কি হৈ যাব তললৈ গুচি আহিব। 6 × 1 কি হৈ যাব 6 হৈ যাব। 100 × 1000 কি হৈ যাব 1। ইয়াত 2টা 0 আছে আৰু ইয়াত 1 2 3টা 0 আছে গতিকে এনেকৈ কাটি দিলোঁ। গতিকে কি হ'ব এইটো 1 লাখ হৈ গ'ল। এতিয়া আমি চাম ইয়াত কেইটা 0 আছে 1 2 3 4 5 5টা ইয়াত কি আছে 0 আছে। গতিকে আমাৰ এনচাৰটো কিহত ওলাব 5 ডিজিট আগত পইণ্টটো বহিব। 5 ডিজিট আগত পইণ্ট যদি বহে তেতিয়া ইয়াত কিমান আছে 6 আছে। গতিকে ইয়াত 0 দিলোঁ 2 ডিজিট হ'ল, ইয়াত দিলোঁ 0 3 ডিজিট হ'ল, ইয়াত 0 দিলোঁ, এতিয়া 4 ডিজিট হ'ল, ইয়াত 0 দিলোঁ, কিমান হ'ল 5 ডিজিট হ'ল। ইয়াৰ আগত এই পইণ্টটো বহি যাব আৰু ইয়াৰ আগত আমি কি কৰিব পাৰোঁ এই 0টো দি দিব পাৰোঁ। গতিকে 0.00006 হ'ব ইয়াৰ এনচাৰ। আমি 4 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 0.01 হৰণ 100। 0.01 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে ভগ্নাংশলৈ লৈ যাম।
ইয়াত যেহেতু 2 ডিজিটৰ আগত এই পইণ্টটো আছে গতিকে হৰটো হ'ব 100 আৰু ওপৰত কি থাকিব এইটো 1 থাকিব হৰণ এইটোক মই কেনেকৈ লিখিম 100/1 বুলি লিখিম এতিয়া এইটো 1/100 হৰণৰ হলনি কি দিলোঁ পূৰণ চিন দিলোঁ এতিয়া 1 টো ওপৰলৈ গুচি গ'ল আৰু 100 টো তললৈ গুচি গ'ল এতিয়া আমি কি পাম 1 × 1 কি হ'ব 1 হ'ব 100 × 100 কি হ'ব 10,000 হৈ যাব এতিয়া ইয়াত আমি 0 কেইটা পালোঁ 1 2 3 4 4টা কি পালোঁ 0 পালোঁ গতিকে এনসাৰটো পইণ্টটো কেইটা ডিজিটৰ আগত আহিব 4 ডিজিটৰ আগত আহিব গতিকে ইয়াত আছে কিমান 1 4 ডিজিট আগত হ'লে এইটো 0 দিলোঁ 2 ডিজিট হ'ল ইয়াত 0 দিলোঁ 3 ডিজিট হ'ল ইয়াত 0 দিলোঁ কি হ'ল 4 ডিজিট হ'ল গতিকে এই 4 ডিজিটৰ আগত কি হ'ব এই পইণ্টটো আহিব গতিকে আগত এইটো কি দিলোঁ 0 দিলোঁ গতিকে এনসাৰটো হ'ব 0.0001 আমি 5 নম্বৰ অংকটোলৈ আহিছোঁ অংকটো লৈছোঁ 123.7 হৰণ 100 123.7 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে কি কৰিম ভগ্নাংশলৈ লৈ যাম ভগ্নাংশলৈ নিলে ইয়াত 1 ডিজিটৰ আগত এই পইণ্টটো আছে গতিকে 1 ডিজিটৰ আগত যদি পইণ্টটো থাকে তেতিয়াহ'লে হৰটো কিমান হৈ যাব 10 হৈ যাব আৰু ওপৰৰ এইখিনি কিমান হ'ব 1237 হৰণ এইটো কি আছে 100 এইটোক আমি 100/1 বুলি লিখি দিব পাৰোঁ এতিয়া এইটো কি পালোঁ 1237/10 ইনটু 1/100 এই তলৰ 1 টো ওপৰলৈ গ'ল আৰু 100 টো কি হ'ল তললৈ আহি গ'ল এতিয়া 1237 ইনটু 1 হ'লে কি হ'ব 1237/10 আৰু 100 যেতিয়া আমি পূৰণ কৰিম কিমান পাম 1000 পাম এতিয়া আমি ইয়াত 3টা 0 পাই আছোঁ গতিকে এনসাৰটোৰ আগত কি হ'ব যেতিয়া পইণ্টটো বহিব পইণ্টটো 3 ডিজিট আগত বহি যাব গতিকে 3 ডিজিট আগত পইণ্ট বহিলে কি হ'ব এনসাৰটো 1.237 গতিকে এইটো ইয়াত